प्रमोद बड़ो डांगरियार मैं जी आइडियल आदर्श हेतुर ऊपर आप्लुत है मैं आज UPPL इच्छाय मैं आनंदरे इतना योगदान करिছোঁ और मैं भावो आमार UPPL सरकार आमार विपुल भोटत जययुक्त हब और इते UPPL अर्थात आमार यारे प्रार्थी डॉक्टर नीलोद स्वर्गीयारी डांगरिया देवे विपुल भोटत आमार रौता समष्टिर पर आज जययुक्त हब और सरकार गठन करिब UPPL कारण किय आज BTR चुक्ति जिखन आमार BTR चुक्तित आमार विभिन्न जाति जनजातिर जनगोष्ठीर जिखिनि आमार प्रमोद बड़ो डांगरिया जिखिनि शांति चुक्ति आज करि आहिले সেই चुक्तिर प्रति मैं सचाকৈ आकर्षित और সেই शांति चुक्तिर बार्ता आमी गोटे अসমबासीके लगते आमार BTAD एरियार समूह राइजके बड़ो अबड़ो बुली নহয় सकलो जाति जनगोष्ठीर होए मैं कब विचारिছোঁ जे এই BTR चुक्ति অইন बेलेग নহয় এখন শান্তিৰ चुक्ति जिखन चुक्तिये आमार मूल उद्देश्य हब समन्वय और आमाक एकेलगे आगबाढ़ी जोৱাত उन्नयनमूलक काम करात आमाक सहाय करिब और এই ক্ষেত্ৰত मैं এটা কথা জনাব खोजो जे आमार BTADर प्रतिजन व्यक्तिये जाते निजे निजे स्वावलम्बी हब पारे এই ক্ষেত্ৰত आमाक UPPL सरकारे যথेष्ट परिमाणे आमाक सहाय जनाब और आमाक सहाय करिब बुली मोर आत्मविश्वास और সেয়ে मैं ইয়াত निजे योगदान करिছোঁ और ইয়াত योगदान करार उद्देश्यটো आको এটা कওঁ जे आमी सकलोৱে যাতে एकेलगे आगबाढ़ी যাব पारो और आमार योगदान करार लगते आमार विभिन्न जाति जनगोष्ठीये जाते और आगबाढ़ी যাব पारे BPF मैं यारे पराय मैं কৈছোঁ जे तेखेतসকলে আজি 17 বছৰে आमार BTADर शासनभार ग्रहण करिले किन्तु এই ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত তেওঁলোকে ব্যক্তিকেন্দ্ৰিক কৰা যেন মোৰ অনুমান হল कारण কিয় কিছুমান आमार ব্যক্তিৰ ক্ষেত্ৰতহে বেছিকৈ গুৰুত্ব দিছে সমাজৰ ক্ষেত্ৰত বা आमार সমূহীয়াভাৱে গুৰুত্ব নিদিয়া বুলি মই ক'ব খোজো হয় এতিয়া হাগ্ৰামা মহিলাৰ ডাঙৰীয়া তেখেতে আমাক কি নকৰিলে যে মহিলাখিনিক বিশেষভাৱে সুবিধা দিম বুলি কৈও তেওঁ সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে যাৰ ফলত অলপ আমি দুঃখিত ইয়াৰ বাবে তেখেতক আমি সেই কাৰণে আমি ইয়াৰে পৰিৱৰ্তনটো বিচাৰিছোঁ নাই বিশেষভাৱে মই ৰাজনীতিৰ লগত জড়িত নহয় মই আসলতে ৰৌতা কলেজ জুনিয়ৰ আমাৰ অপ্ৰাদেশিকৃত মই তাত শিক্ষা বিভাগত কাম কৰি আছোঁ আৰু এতিয়া মই গোটেইখিনি যদি BTR চুক্তিৰ যিখিনি মই গুণাগুণ দেখিলোঁ সেই দেখি মই UPPL যোগদান কৰিলোঁ আমাৰ শিক্ষাৰ দিশত BPF চৰকাৰৰ পৰা মই বিশেষ দেখা নাপালোঁ কাৰণ কিয় আমি আজি 22 বছৰ আমি 22 বছৰে আজি মোৰ শিক্ষকতা কৰা হ'ল কিন্তু এই 22 বছৰে মই তাৰমানে কোনো ভেঞ্চাৰতে থাকিলোঁ আমি আৰ্থিকভাৱে দুৰ্বল হৈ থাকিলোঁ আমি শিক্ষাৰ কাৰণে বেলেগ কাম কৰিবও নোৱাৰিলোঁ সেয়াই চৰকাৰক আমি এতিয়াও আহ্বান জনাইছিলোঁ বা UPPL চৰকাৰে আমাক এইখিনি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াব বুলি বা আমাক অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানবিলাকৰ হয় আমাক চকু দিব বুলি আমাৰ ওপৰত আমাৰ আৰ্থিকভাৱে সাহায্য দিব বুলি বা আমাক দুবেলা দুমুঠি খাব পৰাকৈ আমাক উপযুক্ত কৰি তুলিব বুলি আমি আশা কৰিছোঁ 40 নং ৰৌতা সমষ্টিৰ মোৰ গাঁওখন হ'ল 1 নং হাতীগড় আৰু এই 1 নং হাতীগড়ৰ মোৰ ৰাস্তা ঘাট আমাৰ বিশেষভাৱে হোৱা নাই আমাৰ সেইখিনিত আমাৰ শিক্ষাৰ ক্ষেত্ৰতো ইমান আগবঢ়া নহয় আৰু তাৰোপৰি আমাৰ যিখিনি মহিলা আইসকল আছে আমাৰ সেই মহিলা আইসকলৰ ক্ষেত্ৰত আমি বিশেষ অসুবিধা অনুভৱ কৰিলোঁ আৰু এতিয়া বিশেষকৈ জনা আমাৰ যেতিয়া হাতীগড়ৰ যিটো ৰাস্তা সেই ৰাস্তাটোত গোটেই ডেইলি বজাৰৰ পানীখিনি গৈ আমাৰ ঘৰৰ ওচৰত জমা হয় কিন্তু আকৌ মই এটা স্পষ্টভাৱে জনাওঁ মোৰ ঘৰৰ সন্মুখৰে এটা মোৰ হাতীগড়ৰ সন্মুখৰে এটা তাৰমানে ড্ৰেইন এটা দিয়া কথা আছিলে সেই ড্ৰেইনটো নাজানো কোনোবা ওপৰ মহলৰ মানুহে কাটি লৈ গৈ চেংচন হোৱা ড্ৰেইন এটা হোম পাইপ এটা কাটি লৈ গৈ বেলেগত বহুৱালে যাৰ ফলত আমি সেইখিনিৰ মানুহ আমি হাতীগড়ৰ মানুহখিনিয়ে বাহিৰা পানীৰ পৰা আমি বানপানী বুলি ক'ব পাৰি কৃত্ৰিম বানপানীৰ কবলত পৰি আমি দুৰ্ভোগত ভুগিছোঁ এতিয়া মই আজি আপোনালোকৰ লাইভৰ যোগেদি মই ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আমাক পৰিৱৰ্তন লাগে কিছু পৰিৱৰ্তন আমাক লাগে আৰু পৰিৱৰ্তনৰ বাবে সমূহ আমাৰ BTR বা BTAD ৰাইজক মই কৰজৰে প্ৰাৰ্থনা কৰোঁ যাতে তেওঁসকলে আমাক UPPLত যোগদান কৰি বা UPPLক আমাৰ জয়যুক্ত কৰি বিপুল ভোটত জয়যুক্ত কৰি আমাক চৰকাৰ গঠন কৰাৰ সুবিধা দিয়ক আৰু আমাৰ গোটেই দেশৰ বা আমাৰ ৰাইজৰ আমাৰ উন্নতি সাধন কৰিব বুলি মই আশা কৰিছোঁ।